মেসি, মারাদোনা, রোনাল্ডো, সুনীল ছেত্রী এখন গ্রাউন্ডতে মহান যোনখন গ্রাউন্ডত আছো এখন গ্রাউন্ডতে খেলবো নলবাৰীৰ চলি কেনে বেৰা প্ৰাউড হৈ দিয়ক কেতিয়াবা ভাল লাগি যায় ইনকে খবৰ টাকা আনিছে খাবা বাপু মই বেলেগ দেশত নমস্কাৰ নাম তলমিৰ আমি কৰি আৰম্ভ কৰো তো গাইস মই আজি মানে আহাৰ ষ্টেডিয়ামত আনিছো মানে ষ্টেডিয়ামত আইছো আপোনালোক দেখাবা আৰু সেই এখন ষ্টেডিয়াম আপনার নর্থ ইস্টর সবথেকে ডাঙর স্টেডিয়াম আর হয়তো করে জানে আমার নিজের আমার আপন আমার নলবাড়ির আছে আর মানে এই স্টেডিয়ামখান মানে দুই একদিনতে ওপেনিং হব কিন্তু এটা জানেনে মোক আপনার চালি এটা লাভ আছে কিছুমান বস্তু মানে আগতে দেখি দাও সেইকাৰণে মই আজি আপোনালোক এই ষ্টেডিয়ামখান আপোনালোক দেখাব ওলাইছো মানে যোনখান দুই একদিনতে ওপেনিং হব এতিয়া মই আপোনালোক এই ষ্টেডিয়ামখনৰ ফাইনেল লুক দেখাম আৰু এই ষ্টেডিয়ামত কি আছে মই আপোনালোক সব দেখাবলৈকে চেষ্টা কৰিম তো বক মই এতিয়া আপোনালোক দেখাও আৰু এইখন হৈছে আমাৰ নলবাৰী মানে নৰ্থ ইষ্টৰ সবতছে ডাঙৰ ষ্টেডিয়ামৰ ফুটবল গ্ৰাউণ্ড মানে য'ত ফুটবল খেলিব আৰু এটা কোনে খেলিব জানে কেনে প্লেয়াৰ খেলিব জানে মেসি, মারাদোনা, রোনাল্ডো, সুনীল ছেত্রী এখন গ্রাউন্ডতে মহান যোনখন গ্রাউন্ডত আছো এখন গ্রাউন্ডতে খেলবো মজা লাগবে দিয়ক আৰু আমাৰ নলবাৰীক লগি এইটো কিমান প্ৰাউডৰ কথা মানে কিমান গৰ্বৰ কথা কি এতে মেসি, মারাদোনাৰ দৰে রোনাল্ডোৰ দৰে আৰু সুনীল ছেত্ৰীৰ দৰে ইমান ডাঙৰ প্লেয়াৰ এতে এই ফিল্ডখনত খেলিব চাবাই ভাল লাগব আইম দিয়ক আৰু এখন ষ্টেডিয়াম আমাৰ কোনে ওপেন কৰিব জানে আমাৰ CM হিমন্ত বিশ্ব ছাৰে এখন ওপেনিং কৰিব মানে ওপেনিঙৰ দিনে আমাৰ নাৰ মানুহ ওপেনিং কৰিব তাৰে লগত সিদিনাখনে আমাৰ নৰ্থ ইষ্ট আৰু অসম পুলিচৰ এটা ফুটবল খেলা ফুটবল খেলা এখন হ'ব য'ত আপোনালোকেও চাব আহিব মই চাব আহিম দিয়ক মজা লাগব ভাবকচোন এতে নৰ্থ ইষ্ট আৰু অসম পুলিচে এতিয়া কি দাউৰি খেলব তাৰে লগত ডাঙৰ প্লেয়াৰ তো আহিবই যিহেতু এমন ডাঙৰ এখন গ্ৰাউণ্ড এমন ডাঙৰ ফিল্ড আৰু আমাৰ মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ছাৰে কৈছিল কাম বা কি দেখছি না কি এলা কাম এলা কি ডাঙৰ ফিল্ড এলা আপনার কওকচোন আর নলবাৰীৰ বাহিৰে ক'বাত আছে নেকি ৰখামৰ আৰু নলবাৰীতে আছে জানে এলা কিন্তু নলবাৰীৰ চলি কেনে বেৰা প্ৰাউড হৈ দিয়ক কেতিয়াবা ভাল লাগি যায় ইনকে স্টেডিয়াম এখন নলবাৰীত বাপ্পা কল্পনা কৰিব নোৱাৰি খবৰ টাকা আনিছে খাবা বাপ্পা মই বেলেগ দেশত ফৰেন কাউন্ট্রিত আছো য'ত মানে এখন ষ্টেডিয়াম ওপেনিং হব তাতে মই ভিডিঅ' বনাই আছো হয় ভাল লাগছি আৰু ভাবকচোন এতে মানে মেসি হাত খেলি আপনার কি অসমৰ মানুহগলা বা নৰ্থ ইষ্টৰ বা ইণ্ডিয়াৰ মানুহগলা চাব নেকি আপনার বেলেগ দেশৰ পৰা জিংগে ৰাছিয়া আমেৰিকাৰ পৰা সব মানে মানুহ আহিব কিনে একেলগে চবে চাব ভাৰত পাকিস্তান সব মানে সব একেলগে সব বেলেগ দেশৰ মানুহগলা একেলগে বহি কিনে ফুটবল খেলা চাব সেইটো ক'ত নলবাৰীত আৰু এতে বহি কিনে আমি আমরা সবকে মানে ডাঙৰ প্লেয়ার গেলাক শেয়ার করিম যেনকে সুনীল ছেত্রী হোক রোনাল্ডো হোক মেসি হোক আর রবো না বেবো এতে বইবা লাগবো বলি এটা কি ধুনীয়া শেয়ার আহিব তাতে আপনার বহি কিনে আপনার কি খেল দেখবো আপনার ডাঙৰ প্লেয়ার ফরেন কান্ট্রির পৰা আহি কিনে প্লেয়ার খেলবো যেনকে সুনীল ছেত্রী আমার তো ইন্ডিয়ার জানে আমার ইন্ডিয়ার গৌরব আমার সুনীল ছেত্রী ছাড়ও খেলবো মজা লাগবো না সেদিন বাপ্পা বেলেগ লাগবো দিয়ক সেকেন্ড রকম রোনাল্ডো সুনীল ছেত্রী ডাঙৰ প্লেয়াৰৰ মানে নাম মুখে দিয়ে আমার নলবাৰীৰ মানুহগলার ওইব কি ধুনীয়া লাগবো ভাবকচোন আপনাকে দেখছি না মানে খেলা যিনি হয় খেলাত আপনার যিনি একটা মন্দির মানে ডাঙৰ মানে সব থেকে ডাঙৰ ফ্যান গেলা যিন আপনার ক্রিকেট খেলা হোক বা ফুটবল খেলাত আপনার এইখান থাকে মই দেখছিলো এটো দিছি দিয়ক আৰু কিন্তু মই ফুটবলৰ কথাটো বহুত কলো কিন্তু আপনার যতে এত ফুটবল আৰু এটা কি হব জানে এটা আগন হবলে নাভাবিব এতে হব মানে নৰ্থ ইষ্টৰ প্ৰথম ষ্টেডিয়াম য'ত 9 ট্ৰেক আছে মানে ৰানিঙত য'ত হিমা দাসৰ দৰে ডাঙৰ প্লেয়াৰ ৰানিং প্লেয়াৰৰ এতে আহি কিনে কি দাইব ভাবকচোন ভাবক আমি তাতে বহি থাকিম এখানি জায়গাত আমি বহি থাকিম এখানি জায়গাত তাতে এনে হিমা দাসৰ দৰে ডাঙৰ চেম্পিয়নস বা প্লেয়ার এতে কি একদম গোল স্পিডত ধরিব আমি একদম মানে শেয়ার করতে থাকিম এখানে কি দিন কি মজা হবো ভাবকচোন আপনাকে
আৰু তেতিয়াৰ পৰাতো মই বহুত ক'লো ষ্টেডিয়ামখনৰ কথা এতিয়া মানে মোক যোনে তাৰমানে অলপ অলপকে শিকি আছে তেতিয়াৰ পৰা আমাৰ গকুল মহন্ত আংকুল নমস্কাৰ নমস্কাৰ আৰু আংকুলে মানে আংকুল আপুনি যিহেতু এটা আপুনি এই ষ্টেডিয়ামখনৰ বিষয়ে কৈ দিয়ক আৰু আপোনাৰ নলবাৰীৰ মানুহ কেনে আপোনাৰ কেনে লাগিছে আৰু তো আপোনাৰ এনে ঘৰৰ কাষতে ভাবকচোন আংকুল কিন্তু বেলেগ লাগি দিয়ক আংকুলৰ ঘৰৰ ৰাস্তা দি কি ডাঙৰ ডাঙৰ প্লেয়াৰৰ বাছ গেলা যাব মজা লাগব না আংকুলৰ ভাল লাগিব আমাৰ সৰিয়হতলীত যি ষ্টেডিয়ামখন হৈ আছে ষ্টেডিয়ামখন ইমান ধুনীয়াকে সজাই পৰাই তোলা হৈছে বহুত ধুনীয়া একদম মানে মানুহে আমি জন্মৰ পৰা আজিলৈকে এনেকুৱা ষ্টেডিয়ামত আমাৰ ঘৰৰ ওচৰত হৈছে আমি সঁচাকৈ প্ৰাউড কৰো গৌৰৱ কৰো এইকাৰণে কৰো যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এনেকুৱা এখন ষ্টেডিয়াম পাবলৈ গৈ আছো মই নহয় অকল আমাৰ নলবাৰীবাসীয়ে পাবলৈ গৈ আছে যে নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 আৰু মানে আমাৰ মন্ত্ৰী ছাৰৰ কাৰণে বাপু বহুত কিবা কিবি হৈছে দিয়ক মানে বহুত মানে উন্নতি হৈছে আমাৰ নলবাৰী বহুত উন্নতি হৈছে দিয়ক নলবাৰীত জয়ন্ত মল্ল বৰুৱাদেৱে অকলে ষ্টেডিয়ামখনে নহয় বহুকেইটা প্ৰকল্প কৰিছে আৰু খুব কম দিনৰ ভিতৰত সেই প্ৰকল্পসমূহ উদ্বোধন হ'ব আৰু ৰাইজে এটা ভাল অনুষ্ঠান মানে আমাৰ ল'ৰা ছোৱালী তোমালোকৰ দৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে দৌৰিব পাৰিব ফুটবল খেলিব পাৰিব য'ত প্ৰশিক্ষণ হ'ব আৰু বহুত বস্তু আছে তোমাক মই দেখাই আছো সময়ত আৰু এনে ষ্টেডিয়াম এখন মানে এইটোতো অলপ আৰু বহুত আছে তাতে এইফালে এখনিত এনে ষ্টেডিয়াম এটা পাইছো কম ধেমালি কথা নহয় দিয়ক গৌৰৱৰ কথা আমাৰ কাৰণে আৰু হেৰি গাইছ আপোনালোকৰ এই এমন ডাঙৰ ষ্টেডিয়াম নলবাৰীত আছে অসমবাসী ৰাইজ আপোনাক কৈ থলো নলবাৰীত দেখিছেনে কি ডেভেলপমেণ্ট বুলি ক'বা গেলি নলবাৰীৰ নাম আগে আহিব দিয়ক ইমান ডাঙৰ ষ্টেডিয়াম এখন আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো জানে মানে মই ৰানিংটো আৰু ফুটবলটো দেখাই বাপু ভিডিঅ'টো বহুত দীঘলা এইফালে কিয় নবহে জানে ইমান বস্তু আছে তাৰ লগত বহুত বস্তু ইমান ডাঙৰ ফিল্ড এখন দেখাতে মানে মোৰ বহুত মানে এটা ভিডিঅ' শেষে হৈ গ'ল মানে এটা ভিডিঅ'ৰ সমানে হৈ গ'ল সেইকাৰণে আৰু কিবা কিবি বস্তু আছে যেনেকে ইনডোৰ আউটডোৰ হ'ল আৰু ইনডোৰ গেমিঙো বহুত আছে ইনডোৰ মানে বহুত কিবা কিবি আছে মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'লৈকে আপোনালোকে ৰখি থাকিব তো আৰু আহিছে দিয়ক ইয়াৰ ওপৰত ভিডিঅ' বহুত তো এই ভিডিঅ' এটা নকৰো তো এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই আৰু ভিডিঅ' আহিছে ৰ'ব ইয়াৰ ওপৰতে